নমস্কাৰ অন্য এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ অলৰেডি আপোনালোকে গম পাইছে ভিডিঅ'টো বিষয়টো তেন্তে সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ মই অংকুৰ বৰা বৰ্তমান আপোনালোকে ইউটিউবত চাই আছে মধ্য অসম ইউটিউব চেনেল যিসকলে 2024 চনত বা তাৰ পিছলৈও মাতা বৈষ্ণৱ দেৱীৰ যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকে সকলো ধৰণৰ তথ্য এই ভিডিঅ'টোৰ পৰা পাব যিসকলে ট্ৰেইন দি কাট্ৰালৈ আহিম বুলি ভাবিছে তুমুৰ শেষৰটো ৰেল ষ্টেচন হৈছে কাট্ৰা ষ্টেচনত গৈ নামিব লাগিব ৰেল ষ্টেচনৰ পৰা প্ৰায় 6 পৰা 7 কিলোমিটাৰ গ'লে মাতা বৈষ্ণৱ দেৱীৰ যাত্ৰাৰ স্থান পাবগৈ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ যদি আপোনালোকে কাট্ৰা ষ্টেচন দিনত গৈ পায়গৈ তেন্তে দিনত যাত্ৰা আৰম্ভ নকৰিব প্ৰথমে আপোনালোকে এটা সৰু ৰুম লৈ লওক যোনটো কাট্ৰা ষ্টেচনৰ পৰা ওচৰতে বা 700 পৰা 800 টকাৰ ভিতৰত পাই যাব বা মন্দিৰৰ ওচৰতো পাই যাব 700 পৰা 800 ভিতৰত ডাবল বেডৰ ৰুম পাই যাব লগতে আপোনালোকে ৱাইফাইও তাতে ফ্ৰী পাব আৰু খোৱা বোৱা হোটেলো ওচৰতে পাই যাব আপোনালোকক যাত্ৰা আৰম্ভ কৰিবৰ কাৰণে সন্ধিয়া মই এইটো কাৰণেই কৈছোঁ যদি আপোনালোকে সন্ধিয়া যাত্ৰা আৰম্ভ কৰে তেন্তে ৰাতি অকণো ভিৰ নোপোৱাকৈ মাতা বৈষ্ণৱ দেৱীক ধুনীয়াকৈ দৰ্শন কৰিব পাৰিব হোটেল লোৱাৰ পিছত আপোনালোকৰ প্ৰথম কামটো হ'ব এখন যাত্ৰা কাৰ্ড বনোৱা মন্দিৰৰ পৰা ওচৰৰ বাছ ষ্টেচনতে আপোনালোকে যাত্ৰাৰ কাৰ্ড বনাব পাৰিব যাত্ৰা কাৰ্ড বনাবলৈ আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডি দিলেই তেওঁলোকে এখন যাত্ৰা কাৰ্ড দি দিব আপোনাৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ডখন চাই লৈ আৰু যদি আপোনালোকে দিনত যাত্ৰা আৰম্ভ কৰে তেন্তে বহুত ভিৰ পাব এই ভিৰত আপোনাৰ যেন তেনেহে আপোনাৰ দৰ্শন কৰিব পাৰিব মাতা বৈষ্ণৱ দেৱীক সেইকাৰণে বিশেষকৈ ৰাতিৰ পক্ষতে যাত্ৰা আৰম্ভ কৰক যদি খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে 4-5 ঘণ্টামান লাগি যাব খোজকাঢ়ি আৰম্ভ কৰিলে সন্ধিয়া আপোনালোকে যদি 5টা বজাত যাত্ৰা আৰম্ভ কৰে তেন্তে ৰাতি 10টা 10:30 মানলৈ মাতা বৈষ্ণৱ দেৱী দৰ্শন কৰিব পাৰিব ধুনীয়াকৈ সেইকাৰণে মই কৈছোঁ আপোনালোকে যাত্ৰা আৰম্ভ কৰে যদি দিনত নকৰি সন্ধিয়া সময়ত কৰিব তেতিয়া আপুনি ধুনীয়াকৈ দৰ্শন কৰিব পাৰিব মাতা বৈষ্ণৱ দেৱীৰ যাত্ৰা খোজকাঢ়ি কৰিব পাৰে ঘোঁৰা দিও কৰিব পাৰে আৰু পালকি দি কৰিব পাৰে আপোনালোকে যাত্ৰা খোজকাঢ়ি আৰম্ভ কৰক বা ঘোঁৰাতে আৰম্ভ কৰক বা পালকিতে আৰম্ভ কৰক এটা ৰেইনকোট কিনি ল'ব ৰেইনকোট তাত আপোনালোকে যদি নিয়া নাই অতি কম দামতে পাই যাব 100 টকাৰ ভিতৰতে এটা ধুনীয়া ৰেইনকোট পাই যাব আৰু যদি আপোনালোকে আগৰ পৰা লৈ গৈছে তেন্তেতো ভালেই আপোনালোকে যদি খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে 12 পৰা 14 কিলোমিটাৰ খোজকাঢ়িব লাগিব তাৰে মাজত আপোনালোকে ৰখিব পাৰিব কুমাৰী ভ্ৰমণত আপোনালোকে আৰাম কৰিম বুলি ভাবিলে আৰাম কৰিব পাৰে আৰু আপোনালোকে যদি যাত্ৰা আৰম্ভ কৰিছে সদায় এটা গ্ৰুপত যাত্ৰা আৰম্ভ কৰিব ছিংগুলভাৱে যাত্ৰা নকৰিব কাৰণ 12 পৰা 14 কিলোমিটাৰ যেতিয়া খোজকাঢ়ি যাত্ৰা কৰিব অকলে যাত্ৰা কৰিলে অলপ প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে তো যদি গ্ৰুপত যাত্ৰা আৰম্ভ কৰে আপোনালোকে যাত্ৰা কৰিও আনন্দ পাব আৰু আপোনালোকৰ ভাগৰ অনুভৱ নহ'ব মাতা বৈষ্ণৱ দেৱীৰ ভৱনত সোমোৱাৰ আগত আপোনালোকৰ হাতত যদি বেগ বা মোবাইল বা অন্য কিছু সামগ্ৰী থাকে সকলোবোৰ লকাৰত থ'ব লাগিব আৰু লকাৰবোৰ সম্পূৰ্ণ ফ্ৰী থাকে খালি লকাৰত লগোৱা তলাটোহে আপোনালোকে ভাড়া ল'ব লাগিব নাইবা কিনি লৈ গ'লে আপোনালোকৰ নিজৰ লকাৰত নিজৰ তলা লগাব পাৰিব আৰু মাতা বৈষ্ণৱ দেৱীৰ প্ৰসাদ হিচাপে আপোনালোকে লকাৰৰ কাষতে প্ৰসাদৰ ব্যৱস্থা পায় সেই প্ৰসাদ আপোনালোকে কিনি নিবলৈ পাৰিব তাৰ পৰা মাতাৰ চৰণত সেই প্ৰসাদ দিয়াৰ পিছত তাৰ পৰা আকৌ উভতাই দিয়ে সেয়া প্ৰসাদ যদি আপোনালোকে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল তেন্তে আপোনালোকৰ বাবে এটা সৰু টিপছ হয় যেতিয়া নামিব আপোনালোকে চিৰি দি নামিব অলপ টাইম আপোনালোকৰ বাচিব যোনফালেদি আহিছিল সেইফালেদি নগ'লেও হ'ব আপোনালোকে মাতা বৈষ্ণৱ দেৱী উঠোতেই বহুত চিৰি পোৱা যায় এয়া চিৰি শ্বৰ্ট হয় আচলতে
চিৰি দি উঠোতে উঠিব নালাগে, কাৰণ যদি উঠোতে আপোনালোকে উঠি দিয়ে আপোনালোকৰ ভৰিত বহুত বিষ অনুভৱ কৰিব। সেইকাৰণে নামোতে সদায় চিৰি দি নামিব, উঠোতে কিন্তু চিৰি দি কেতিয়াও নুঠিব। এয়া আপোনালোকে চাব পাৰিছে ৰাতিৰ দৃশ্য মাতাৰ ভৱনৰ হয়। যিহেতু মন্দিৰৰ ভিতৰলৈ মোবাইল দিব নিদিয়ে, সেইকাৰণে আপোনাক ছাইডৰ স্ক্ৰীণত দেখুৱাই দিছোঁ। মাতা বৈষ্ণৱ দেৱীৰ চিৰি দেখিছে, মানুহ গৈ আছে। এই চিৰিৰ ছাইডে ছাইডে ওপৰলৈ যাব লাগিব। এয়া ৰাতিৰ দৃশ্য মাতা ভৱনৰ পৰা ভৈৰৱনাথৰ। আপুনি দৰ্শন কৰাৰ পাছত আপোনালোকে ভৈৰৱনাথৰ যাত্ৰা কৰিব লাগিব, কাৰণ মাতা বৈষ্ণৱ দেৱীৰ ভৱনৰ পৰা যদি আপোনালোকে উভতি আহে তেন্তে আপোনালোকৰ যাত্ৰা আধৰুৱা বুলি ধৰা হ'ব। কাৰণ মাতা বৈষ্ণৱ দেৱীয়ে ভৈৰৱনাথক আশীৰ্বাদ দিছিল যে যিয়ে মোক দৰ্শন কৰিব তেওঁলোকে তোমাকো দৰ্শন কৰিবলৈ আহিব। যিহেতু ভৈৰৱ মন্দিৰত কেমেৰাৰ প্ৰৱেশ দিশিত আছিলে, সেয়েহে অকণমান জুম কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভৈৰৱ মন্দিৰৰ অকণমান ভিতৰৰ দৃশ্যাংশ কেমেৰা ডাইৰেক্ট সোমাব নোৱাৰাৰ কাৰণে অলপ জুম কৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। যদি দেখা পাইছে আপোনালোকৰ কাৰণে, যদি ভৈৰৱনাথক আপোনালোকে দৰ্শন নকৰে তেন্তে মাতা বৈষ্ণৱ দেৱীৰ দৰ্শন আধৰুৱা দৰ্শন বুলি কোৱা হয়। এয়া বাহিৰৰ পৰা ভৈৰৱনাথ মন্দিৰৰ এয়া দিনৰ দৃশ্য, ভৈৰৱনাথৰ পৰা মাতাৰ ভৱনৰ। কি ধুনীয়া দৃশ্য, ইয়ালৈ আহিলে ইয়াৰ অনুভৱটো গম পাব, যি প্ৰাকৃতিক পৰিৱেশ হয়। যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ